প্ৰিয় দৰ্শক, আপোনালোকে স্ক্ৰীনত চাই থকা ব্যক্তিজনৰ নাম হৈছে ইব্ৰাহিম ৰিচমণ্ড। তেওঁ দক্ষিণ আফ্ৰিকাৰ বাসিন্দা। তেওঁ খ্ৰীষ্টান ধৰ্মৰ বিখ্যাত এজন পাদ্ৰী আছিল, কিন্তু বৰ্তমান তেওঁ ইছলাম ধৰ্মৰ প্ৰচাৰক। তেওঁ ইছলাম গ্ৰহণ কৰাৰ পিছত তেওঁৰ এটা ইণ্টাৰভিউ মিডিয়াত বৰকৈ ভাইৰেল হৈ আছে। আহক সৰ্বপ্ৰথমে সেই ইণ্টাৰভিউ শুনো, তাৰপিছত আলোচনা কৰিম ইনশাআল্লাহ। So I've been a priest for 15 years now, leader of the congregation, the Corinthian Church of South Africa. It's got about 100,000 followers. Until I had a dream. I was sleeping. And I'm hearing this voice. I was sleeping in the church. It's a small room, a small piece of room. Then I heard this voice. It says, tell your men to wear white kurtas. Kurtas. I said, oh, Muslim head. Then I said, it's just a dream. He came again and again. And the last time, this voice became aggressive now. Tell your men. Then I went, it was a congregation. I said, now I'm going to these people, I'm going to tell them, let them believe. Then I went there. Then I told them, you know how Allah made it easy? They just accepted. All of them. Then when the next meeting came on the next congregation, everyone was wearing it, white kurtas. And all those they accepted. They accepted. 3 months ago, I made the shahada in the church. They were supporting what I was saying. They were also saying it. Those 1,000 voices saying one, giving the shahada with me. Ashhadu Allah ilaha illallah. We were happy. Then I saw Muslim brothers coming. I said, I've been waiting for you. I've been waiting for you. I had a dream that you'll come here. When they told me you are going to Hajj, I said, oh, me? I can't go there. I won't go there. And when the day came, they say you are leaving. I said, leaving why? You must be joking. This is not happening. It can't happen. ইব্ৰাহিম ৰিচমণ্ডে কয়, তেওঁ ইছলাম গ্ৰহণ কৰি তেওঁৰ এটা সপোন পূৰণ কৰিলে আৰু এইবাৰ অৰ্থাৎ 2023 চনৰ হজ আদায় কৰি আন এটা সপোন পূৰ্ণ কৰাৰ সুযোগ পালে। ইব্ৰাহিম ৰিচমণ্ডে কয়, তেওঁ ইছলাম গ্ৰহণ কৰি ইছলামৰ পিনে অহাৰ পিছত তেওঁ আচল ঠিকনা পালে। ইব্ৰাহিম ৰিচমণ্ড যেতিয়া নেকি খ্ৰীষ্টান আছিল, হাজাৰ হাজাৰ মানুহক খ্ৰীষ্টান ধৰ্মৰ দীক্ষা দিছিল। ইব্ৰাহিম ৰিচমণ্ডে কয়, মই কেনেকৈ মুছলমান হলো? এদিন মই গীৰ্জাঘৰত শুই আছিলোঁ। শুই থকা সময়ত বহুত ৰাতি হোৱাত এজন মানুহ মোৰ সপোনত আহিলে আৰু ক'লে, উঠা, বগা কাপোৰ পৰিধান কৰা। ইব্ৰাহিম ৰিচমণ্ডে কয়, মই বুজি পোৱা নাছিলোঁ। নেক্সট দিনা মোক আকৌ কোৱা হৈছিল, উঠা, তুমি বগা কাপোৰ পৰিধান কৰা। তেতিয়াও মই বুজি পোৱা নাছিলোঁ। আন দিনা আকৌ মোক ৰাতি কোৱা হৈ আছিল সপোনত, উঠা, তুমি বগা কাপোৰ পৰিধান কৰা। ইব্ৰাহিম ৰিচমণ্ডে তেতিয়া নেক্সট দিনা নিজৰ শিক্ষকসকলক, যিবোৰে নেকি তেওঁক মানে, যিসকলে নেকি তেওঁৰ ওচৰত আহে, সকলো খ্ৰীষ্টানক কৈ দিলে যে তোমালোকে নেক্সট দিনা বগা কাপোৰ পৰিধান কৰি আহিবা। আৰু যেতিয়া নেকি সকলোৱে হাজাৰ হাজাৰ মানুহ তেওঁৰ ওচৰত বগা কাপোৰ পৰিধান কৰি আহিলে, সকলোৱে একেলগে কলিমা পঢ়ি মুছলমান হৈ গ'ল। আল্লাহু আকবৰ।